হে গাইছ আজি এটা মজা পেংকল লৈ আহিছো আপোনালোকৰ কাৰণে আপোনালোকে পেংকলটো কেনে পাই জনাব বহুত বেছি ধামাকা হ'ব গৈ আছে আজি এটা মোৰ লগৰ এজনীক পেংকল কৰিব গৈ আছো चलो भाई देखो अब मैं क्या करता हूँ তো গাইছ ফাৰ্ষ্টতে ফোনটো কৰি লওঁ হেল্ল' हेलो হেল্ল' हेलो কোন হয় তুমি কোন হয় মোক চিনি নাপা নেকি কোন হয় তুমি মোক চিনি নাপা তুমি যে ইনষ্টাগ্ৰামত যে নাম্বাৰটো দিছিলা কেতিয়া দিছিল বাৰু তুমি যে সিদিনা নাম্বাৰটো দিছিলা মোৰ বিএফ নাই বুলি ये फंस गया सीएम তুমি পাহৰিলা নেকি ৰাতি 2টা বজাত যে চেনি খাইছিলো তোমাৰ লগত পাহৰিলে চাগে আৰু তোমাৰ বিএফ আছে নে নাই बहुत तेज हो रहा है बहुत तेज हो रहा साल আছে তোমাৰ বিএফক বাদ দি মোক ল নহ'লে কিয় বা মোৰ আকৌ তোমাক ইমান ভাল লাগে सेनी 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 राम जेनी तेनी तुम्हारे नाम তোমাৰ ঘৰ ক'তনো মোৰ ঘৰ শিৱসাগৰত মানে মোৰ তোমাক বহুত ভাল লাগে হয় নেকি মানে মোৰ নিজৰ কৰিব ইচ্ছা যায় আৰু তোমাক समझ रहे हो आप समझ रहे हो टपा टप मालूम ना আচ্ছা তোমাৰ নামটো ক'বা নেকি মোৰ নামটো ৰাহুল ৰাহুল আচ্ছা ক'ৰ হয় মই তেজপুৰৰ হয় আচ্ছা মইতো তোমাক চিনি নাপাওঁ তেজপুৰৰ হয়হে কিন্তু বাট মোৰ ঘৰটো মানে মাটিৰ ওপৰত हम मालूम है तेरे बाप को मत सिखा चल তোমাৰ ঘৰ মোৰ ঘৰ শিৱসাগৰ পিছে তোমাৰ আই লাভ ইউ আই লাভ ইউ মই ভাবিব নোৱাৰোঁ তোমাক নাই তুমি ভাল পাব নোৱাৰো বুলি ক'লে নহ'ব না মোক আকৌ তোমাকে লাগে যে মোক যে নালাগে মোক যে লাগে আকৌ নালাগে আকৌ মোক লাগিব মই তোমাকে ল'ম হয় নেকি এবাৰ কোৱা না আই লাভ ইউ টু বুলি सेनी 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 राम जेनी तेनी तुम्हारे नाम হেল্ল' মোক যে তোমাকে লাগে যে মোক যে নালাগে তোমাক নালাগিলে নহ'ব নহয় তোমাৰ বিএফক বাদ দি পেলাই মোকে ল'ব লাগিব তুমি তুমি মোৰ নাম্বাৰটো ক'ত পালা বাৰু তুমিয়ে নহয় ইনষ্টাগ্ৰামত দিছিলা ক'ত দিছোঁ মোৰ ইনষ্টা নেমটো কোৱাচোন ये फंस गया सीएम তোমাৰ ইনষ্টাগ্ৰামৰ নামটো তুমিহে জানিবা তুমি মোক ইনষ্টাগ্ৰামত নাম্বাৰটো দিছিলা কল কৰিবা বুলি কোনটো একাউণ্টত দিছিলোঁ আকৌ একাউণ্ট চেকাউণ্ট এতিয়া মোৰ মনত নাই আৰু মোৰ মাত্ৰ তোমাকে লাগে আৰু মোৰ বেলেগ কথা নাজানো আৰু শ্ৰীৰাম ৰাম বুলি কৈ আছা যে বিয়া পাতি লৈ আহিম सेनी 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 राम जेनी तेनी तुम्हारे नाम मिठा मिठा कथाते प्रतिभाही हठाते मरम जेन जही होई जाओ तुम्हार दुसकुলৈ सा বেয়া পালা নেকি নাই মোক কল কৰি নাথাকিব দিয়ে বেয়া নাই হেল্ল' হেল্ল' এইটো নাম্বাৰত কল মেছেজ নকৰিব তো গুড বাই তো গাইজ পেংকলটো আপোনালোকে বহুত ফানি হ'ল কেনে লাগিল কমেণ্টত জনাব আৰু একবাৰ মই লাষ্ট ফোন কৰি কৈ দিওঁ এইটো পেংকলহে আছিল বুলি নহ'লে বেয়া পাব না কি হ'ল আকৌ হেল্ল' চৰি দেই এইটো পেংকলহে আছিল মোৰ লাগিছিলে আগতে প্ৰেংক কল আছিলে এতিয়া মোক বিএফ বনাবা নে নাই এতিয়া বনাও নেকি নাই নবনাও নেকি নহয় বনাবই লাগিব নালাগে নেকি হেল্ল' কোৱা দে মোৰ চেনেলটোৰ বিষয়ে অলপ কৈ দিয়া ৰয়েষ্টাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই
তো গাইজ পেংকলটো চাই কেনে লাগিল কমেণ্ট কৰি জনাব আৰু নেক্সট পেংকল কাক লাগে কমেণ্ট কৰি জনাব আৰু ৰ'জ ভিডিঅ'ৰ ধামাকা আহি আছে বাই